ৰিজাল্ট দিলে। বাজাজ ফাইনেন্সে প্ৰফিট কৰিলে মাৰ্চ কোৱাৰ্টাৰত 2,420 কোটি টকা। এবছৰৰ আগৰ মাৰ্চ কোৱাৰ্টাৰত প্ৰফিট কৰিছিলে 1,347 কোটি টকা। আৰু ৰেভিনিউ অৰ্থাৎ কোম্পানীৰ টোটেল ৰেভিনিউ জেনেৰেট হৈছিলে এবছৰ আগত 6,851 কৰোৰ আৰু এই মাৰ্চ কোৱাৰ্টাৰত ৰেভিনিউ জেনেৰেট হ'ল 8,627 কৰোৰ। কিন্তু ষ্টকটো মাৰ্চ 27 তাৰিখে ষ্টকটো 7.3% ষ্টকটো পৰি গ'ল। 7.3%। ৰিজাল্ট ভাল হোৱাৰ স্বত্তেও ষ্টকটো পৰি গ'ল। কিয় পৰিলে? যদি আমি 3 মাহৰ চাৰ্ট চাওঁ বাজাজ ফাইনেন্সৰ 3 মাহত ষ্টকটো চেম লেভেলতে আছে। যদি 6 মাহৰ চাৰ্ট চাওঁ তেতিয়া 6 মাহৰ চাৰ্টত আপোনালোকে দেখিব যে 6 মাহৰ পৰা ষ্টকটো লাহে লাহে অলপ পৰিবলৈ ধৰিছিলে। বহুত বেছি নহয়, অলপ পৰিছে। বাজাজ ফাইনেন্সৰ যদি আমি ফাণ্ডামেণ্টেল চাওঁ তেতিয়া দেখিম বাজাজ ফাইনেন্সৰ PE হ'ল 46.05 আৰু ইণ্ডাষ্ট্ৰি PE হ'ল ফাইনেন্স ইণ্ডাষ্ট্ৰিটোৰ গোটেই ইণ্ডাষ্ট্ৰিত যিমানখিনি ষ্টক লিষ্টেড হৈ আছে গোটেই ষ্টকখিনি এভাৰেজ PE হ'ল 46.05, কিন্তু বাজাজ ফাইনেন্সৰ PE 57.86, অৰ্থাৎ বাজাজ ফাইনেন্সৰ ভেলুৱেশ্যনটো অলপ বাঢ়ি আছে। একেদৰে প্ৰাইচ টু বুক ভেলু হ'ল 9.30, প্ৰাইচ টু বুকো বাঢ়ি আছে। প্ৰাইচ টু বুক হ'ল যদি কোম্পানীটো লিকুইডেশ্যন কৰে, কোম্পানীটো কিবা কথাত যদি কেছলৈ কনভাৰ্ট কৰে বিকি দিয়ে, তেতিয়া যিমানটো পইচা পাব তাৰ এগেইনষ্টত শ্বেয়াৰখিনিৰ ভেলু শ্বেয়াৰখিনি 9.3 মানে টাইমছ কমি আছে শ্বেয়াৰ ভেলুটো। মানে এটা শ্বেয়াৰত 9.3 টাইমছ আমি বেছি দি আছোঁ কোম্পানীৰ ভেলুৱেশ্যনতকৈ। গতিকে আমি এইটো কোম্পানী এতিয়া অলপ দাম বেছি দিয়া হৈছে, মানে মাৰ্কেটে দামটো বেছি দি আছে, 9.3 টাইমছ বেছি দি আছে। কোম্পানীৰ একচুৱেল যিটো মানে লিকুইডেশ্যন কৰিলে যিমানখিনি কেছ হাতত জমা হ'ব, বাকী আপোনাৰ লোন ডেপ্ট সেইবোৰ চব বাদ দি যিখিনি পইচা জমা হ'ব তাৰ 9.3 টাইমছ মাৰ্কেটে ভেলুৱেশ্যনটো বেছি দি আছে। গতিকে সেই ক্ষেত্ৰত কোম্পানীটো ভেলুৱেশ্যনটো অলপ বাঢ়ি আছে। এতিয়া যদি আমি ৰিজাল্টটো চাওঁ তেতিয়া আমি দেখিম কোম্পানীয়ে এইবাৰ মাৰ্চত নেট চেল কৰিলে 8,626 কৰোৰ। যদি আগৰ কোৱাৰ্টাৰবিলাকত চাওঁ আমি এটা বাৰত 3 মাহৰ আগৰ ৰিজাল্টবোৰ দিয়া হৈছে। ইয়াৰ আগৰ কোৱাৰ্টাৰটোত চেল হৈছিলে 8,533 কৰোৰ, তাৰ আগৰ কোৱাৰ্টাৰত অৰ্থাৎ আপোনাৰ ছেপ্টেম্বৰ কোৱাৰ্টাৰত হৈছিলে চেল 7,731। ঠিক সেইদৰে জুন কোৱাৰ্টাৰত চেল হৈছিলে 6,742। আকৌ আপোনাৰ যোৱা বছৰ মাৰ্চৰ কোৱাৰ্টাৰত চেল হৈছিলে 6,851। দেখা গৈছে যে চেলটো লাহে লাহে কোম্পানী বাঢ়িছে। একেদৰে আমি যদি চাওঁ প্ৰফিট বিফৰ টেক্সটো চাওঁ, যদি চাওক প্ৰফিট বিফৰ টেক্সটো বাঢ়িছে। এইবাৰ প্ৰফিট বিফৰ টেক্স হৈছে 3,265 কৰোৰ। টেক্স পৰিশোধ কৰাৰ পিছত টোটেল প্ৰফিট আফটাৰ টেক্স হৈছে 2,419 কৰোৰ। প্ৰফিট আফটাৰ টেক্সটো লাহে লাহে কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ বাঢ়ি গৈছে। গতিকে কোম্পানীটো আজি অলপ কাৰেক্টটো হৈছে। এতিয়া এটা ভাল সময় হয় কোম্পানীটোত ইনভেষ্ট কৰাৰ। গতিকে এতিয়া কোনোবাই ইচ্ছা কৰিলে কোম্পানীত পজিশ্যন ল'ব পাৰে। আজিলৈ ইমানেই। থেংকছ।